গুড মৰ্নিং। কি খবৰ? আশা কৰোঁ আপোনালোকে ভালেই আছে। মই অনুৰাধা বৰা, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ থাম্বনেইল চাই আপোনালোকে গম পাইছেই চাগে যে আজি মোৰ মজ এপৰ ভিডিঅ' বনোৱা ফাৰ্ষ্ট পে'মেণ্ট আহিছে। আৰু আজি মানে মই বহুত হেপী, কাৰণ যি কি নহওক কমকৈ হ'লেও ছ'চিয়েল মিডিয়াৰ পৰা মই ফাৰ্ষ্ট পে'মেণ্ট কিবা এটা পাবলৈ সক্ষম হৈছোঁ। তো সেইকাৰণে মই বহুত হেপী। আজি মই কিবা এটা পাইছোঁ, সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, কাৰণ কি আপোনালোকৰ কাৰণেই মই আজি কিবা এটা ইনকাম কৰিব পাৰিছোঁ ছ'চিয়েল মিডিয়াৰ পৰা। আৰু আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে মোৰ হাজবেণ্ড, যিজনে মোক কেমেৰাৰ পৰা ধৰি দিয়াৰ পৰা মোৰ সকলো কামত সহায় কৰে, তেওঁকো মই অন্তৰেৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুত ভাল লাগিছে আজি যে মই কিবা এটা পাইছোঁ। কমকৈ হ'লেও ছ'চিয়েল মিডিয়াৰ পৰা মোৰ ফাৰ্ষ্ট কিবা এটা ইনকাম হৈছে। সেইকাৰণে কথাখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। এই দুদিনমান আগতে মই যেতিয়া কেতিয়াবা মই ভিডিঅ' বনাই পেলাই ষ্টৰি দিওঁ ফেচবুকত বা ইনষ্টাগ্ৰামত, ভিডিঅ' মোৰ চাই থাকে যোনে তেওঁলোকে মোক কয় আৰু কি ভিডিঅ' বনাই থাক, কি পাওঁনো, এনেকৈ কয় তো দুদিনমান আগতে মোক এজনে কমেণ্ট কৰিছিলে যে কাম নাই নেকি, ভিডিঅ' বনাই থাক, এইবোৰ কৰি থাক বুলিকৈ। তো মই তেওঁক কৈছোঁ যে চাওক, ভিডিঅ' এইটো বনোৱা বা কিবা কৰে, কোনোবাই কৰে, এয়া তেওঁৰ নিজৰ এটা লাইফ। তো ময়ো তেনেকুৱা, মই ভিডিঅ' বনাই ভাল পাওঁ, সেইকাৰণে মই বনাই আছোঁ। আৰু আজি কিবা এটা পাবলৈও মই সক্ষম হৈছোঁ। মই ইমান দিনে জনোৱা নাছিলোঁ। বহুত আগৰে পৰা ইনষ্টাগ্ৰামত ভিডিঅ' বনাই আছিলোঁ যদিও মই ইমান ইনষ্টাগ্ৰামত ছাকচেছ হ'ব পৰা নাছিলোঁ। মাজে সময়ে ভিডিঅ' বনাইছিলোঁ, আকৌ বন্ধ হৈ গৈছিল, আকৌ মন গ'লে বনাওঁ, মন গ'লে নবনাওঁ, তেনেকৈ ৰেগুলাৰলি ভিডিঅ' বনোৱা নাছিলোঁ। কিন্তু মই ভিডিঅ' বনাই এইবোৰ কৰি ভাল পাওঁ। এদিন ইনষ্টাগ্ৰাম চাই থাকোঁতে ক্ৰিয়েটৰ এজনৰ মই এটা ভিডিঅ' চালোঁ যে তেওঁৰ আইডিত দি থৈছে মজ এপত ভিডিঅ' বনাই বুলি। চ' মই মজ এপনো কি বুলিকৈ তাত মই চালোঁ, এইটো এটা ভিডিঅ' বনোৱা প্লেটফৰ্ম হয় বুলি মই গম পাওঁ। তাৰপিছত ময়ো ডাউনলোড কৰি ময়ো তাত ইনষ্টাগ্ৰামত যিবোৰ ভিডিঅ' মোৰ আগতে বনাই থৈছিলোঁ বা বনাওঁ কেতিয়াবা মাজে সময়ে, সেই ভিডিঅ'বিলাকে মই মজ এপত দি দিছিলোঁ। তাৰপিছত এনেকৈ তাতে মাজে সময়ে ৰেগুলাৰলি, মাজে সময়ে কেতিয়াবা আকৌ বন্ধও হৈ যায়। তেনেকৈ 2 মাহমান মই ভিডিঅ' দিয়াৰ পাছত মোৰ এদিন মজ এপৰ পৰা কল এটা আহিল। আৰু কলটো কেনেকুৱা আছিল, আপোনাৰ কাষ্টমাৰ কেয়াৰত যেনেকুৱা নাম্বাৰবিলাক আহে তেনেকুৱা নাম্বাৰত ফোন আহিল। তাৰপিছত মই ভাবিলোঁ এইটোতো ফেক কল হয়। তাৰপিছত মোক ক'লে আপুনি অনুৰাধা বৰাই কথা পাতি আছে নেকি? তেতিয়া মই ক'লোঁ হয়, কওকচোন। তাৰপিছত কৈছে আপুনি মজ এপত ভিডিঅ' বনাই নেকি? তো মই ক'লোঁ হয়, বনাওঁ, কওক। তাৰপিছত তেওঁ ক'লে যে আপুনি আগলৈকে আমাৰ লগত কাম কৰিব বিচাৰে নেকি? তেতিয়া মই ক'লোঁ হয়, বিচাৰোঁ। তাৰপিছত হোৱাটছআপ নাম্বাৰটো বিচাৰিলে। তাৰপিছত মই ভাবিলোঁ হোৱাটছআপ নাম্বাৰটো দিওঁ নে নিদিওঁ কৈ পেলাই, তাৰপিছত দি দিলোঁ, যি হ'ব দি চাওঁচোন বুলিকৈ ভাবি পেলাই মই নাম্বাৰটো দিলোঁ। দিয়াৰ পাছত তাত এনেকুৱা ব্লু টিক দিয়া নাম্বাৰ মোক মোৰ তেওঁলোকৰ গ্ৰুপত এড কৰিলে। তাৰপিছত তেওঁলোকৰ টেলিগ্ৰামত লিংক দিলে। তাৰপিছত তেওঁ মোক মেছেজত ক'লে যে এতিয়াৰ পৰা আপুনি আৰু মজ এপত ভিডিঅ' বনালে ইনকাম কৰিব পাৰিব। আপুনি এতিয়া ভিডিঅ' বনাই গৈ থাকিব আৰু তাৰ পৰা আপুনি কিবা এটা আৰ্ণ কৰিব পাৰিব। মই আগলৈকে এতিয়া মজ এপত মোৰ মিনিমাম 4 মাহমান হৈ গ'ল। মই তাত ভিডিঅ' বনাই থাকোঁ, দি থাকোঁ। এনেদৰে মোৰ ফলোৱাৰ্ছো বাঢ়িল। এতিয়া মোৰ ফলোৱাৰ্ছ আছে 40K। আৰু
মোৰ এতিয়া পে'মেণ্টটো বেছিকৈ আহিব হ'ল আৰু ইয়াত স্ক্ৰীণত মই দি দিছোঁ মোৰ লাষ্ট উইকৰ মানে পে'মেণ্ট। আৰু এইখিনিতে মই এটা কথা কওঁ, মজ এপৰ পে'মেণ্টটো কিন্তু মান্থলি ছিষ্টেমত নাহে, এইটো আপোনাৰ উইকলি ছিষ্টেমত আহে। প্ৰত্যেক বৃহস্পতিবাৰে 12টাৰ পিছত এই পে'মেণ্টটো আপোনাৰ একাউণ্টত মানে আহি যায় মিণ্ট হিচাপে। আৰু মিণ্টটো যদি আপোনাৰ 1000 হয় তেতিয়াহ'লে পইচাটো আপোনাৰ হ'ব 500, আৰু 500 টকা হ'লে আপুনি একাউণ্টৰ পৰা আপোনাৰ নিজৰ একাউণ্টত মানে ট্ৰেন্সফাৰ কৰি ল'ব পাৰে। আৰু যদি এতিয়ালৈকে আপোনালোকে পে'মেণ্ট হোৱা নাই তেতিয়াহ'লে আপোনালোকে মোক এবাৰ মেছেজ কৰক ইনষ্টাগ্ৰামত। মোৰ ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে, তাত আপোনালোকে মেছেজ কৰক মোক, বা মোক ফেচবুকত মেছেজ কৰক। মোৰ যিজন মজ বডি আছে তেওঁৰ লগত কথা পাতি মই আপোনালোকৰ মানে কিহৰ কাৰণে হোৱা নাই, কি প্ৰব্লেম বা কিবা অসুবিধা কথা থাকিলে আপোনালোকে জনাব পাৰে। মই তেওঁক সুধি পেলাই আপোনালোকক প্ৰব্লেম ছল্ভ কৰিব পাৰিম। এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আপোনালোকৰো যদি কিবা মজ এপৰ লৈ পেলাই সুধিবলগীয়া থাকে তেতিয়াহ'লে মোক কমেণ্ট কৰক আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰক, লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰক। আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। বাই, গুড নাইট।